এভরিওয়ান ওয়েলকাম টু মিতুল ভাই ব্লগ ইউটিউব চ্যানেল। আজি ভোগালী বিহুৰ কাৰণে এটা সৰুকে পিকনিক বনভোজ খাবৰ কাৰণে ফেমিলি প্ৰগ্ৰাম। ইফালে চাওক ঘৰটো এনেকৈ সাজি লৈছোঁ। এতিয়া চাওক মানে এতিয়ালৈকে ৰেডি হোৱা নাই কিন্তু ৰেডি হৈ আছে আৰু নাইটত পিকনিকটো হ'ব। আপোনালোকে চাব বক্স স্টাৰ্ট হৈ গ'ল। আমাৰ চুলা ধৰাই দিল, এতিয়া কেৰাহী বহাই দিয়া হৈছে, তেল দিয়া হৈছে। চাই থাকক নতুনকৈ পিকনিকৰ আয়োজন ফেমিলি প্ৰগ্ৰাম একচুৱেলি। ইফালে চাই লওক ধুনীয়াকৈ ৰেডি হৈ আছে। এয়া চাওক ভণ্টিহঁতে, ইফালে মায়ে, ইফালে আমাৰ খুৰী একচুৱেলি বনাব মানে যিখিনি চব্জি দালি ভাত গোটাইখিনি মাছ মাংস খুৰীয়ে বনাব। একবাৰ দেখাই দিয়ক মুখখন খুৰী। আৰু লাহে লাহে বাকীখিনি আপোনালোকক মই দেখাই আছোঁ। পনীৰ চয়াবিন এইখিনি বেঙেনা ফ্ৰাই হ'ব, ফুলকবিৰ লগত আলু ৰসা। ইফালে মাছখিনি ধুবলৈ বাকী আছে, মাছ বন্ধাকবি আলু সকল। আজিৰ ভিডিঅ'টো যিখিনি মই দেখাব খুজিছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ। এয়া চাওক নিৰ্মালী টোপনি আহিছে, নিৰ্মালী একদম পুৰা টোপনিৰ ভাও ধৰি আছে। এয়া চাওক ইফালে আমাৰ পিকনিকৰ যিখিনি ৰেডি হৈছে চাওক পুৰা একদম ৰেডি হৈ গৈছে। মাছ মাংস লাবৰা, তাৰপিছত আমাৰ পনীৰৰ লগত আছিল এইখিনি ফুলকবি আৰু লগতে আমাৰ গোটাইখিনি খাবলৈ ষ্টাৰ্টিং কৰি দিলে। ৰাতিৰ ভিডিঅ'টো আপলোড কৰাই নহ'ল কাৰণ গোটেই ৰাতিটো এডিটিঙত থাকিলোঁ। লগতে ভিডিঅ'টো নেগেটিভ কমেণ্ট নকৰিব ভিডিঅ'টোত, কাৰণ সেইটো মোৰ পাৰ্চনেল ফেমিলি প্ৰগ্ৰামৰ পিকনিকৰ ভিডিঅ' হয়। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো বাই বাই অল।